হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈ মোৰ চেনেল দাপোন সপোনলৈ স্বাগতম জনাইছোঁ। মোৰ যিহেতু গাটো বেয়া আছিলে, গতিকে ভিডিঅ' দিয়া কিছুদিন পলম হ'ল। গতিকে আপোনালোকে কোনেও যাতে বেয়া নাপায়, তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ওলাই হৈ গ'ল, এয়া মোৰ ফাইনেল লুকটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। এয়া কলেজৰ পৰা আহি আছোঁ। এইখন এয়া পুৰণা আগতে পঢ়ি যোৱা পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। বহুত মনত পৰে দেই, এই কলেজখনতে বহুতো স্মৃতি জড়িত হৈ আছে। এয়া কলেজৰ পৰা মই আৰু মোৰ লগৰজনী আহি আছোঁ। বাটত মানে মানুহ দেখি দুইজনীয়ে হাঁহি উঠিছিলে, গতিকে মই হাঁহি ৰখাব নোৱাৰি মই কেমেৰাটোৱে আঁতৰাই দিলোঁ। গতিকে ব'লক ঘৰলৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই গৈ থাকিম। চাওকচোন, সিদিনাখন মই এইটো নিজে অলপমান বনাব চেষ্টা কৰিলোঁ, অলপমান ৰং চং দি পেলাই। কি ভাল লাগিছে, এইবোৰ সৰু সৰু বস্তু বহুত ভাল লাগে। ইয়াতে ফুলো থৈ দিব পাৰি বা পেন থৈ দিব পাৰি, এনেকুৱা কিবা প্ৰয়োজনীয় সামগ্ৰী থৈ দিব পাৰি। যিহেতু মোৰ চৰ্দি লাগি আছে, বেমাৰ, আপোনালোকে মাতটো শুনি হয়তো ধৰিব পাৰিছেই, ইমানটা মোৰ গাও ভাল নহয়, সেইকাৰণে আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাছিলোঁ। গতিকে এইটো সৰু অকণমানিকৈ কিবা এটা মনত আহিলে বনালোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। গতিকে যিহেতু কলেজত কিছুমান নোট লিখাইছিলে, গতিকে মই ভালকৈ ৰাফ বহীখনত লিখি ল'লোঁ। তেনেহ'লে এইখিনি মই লিখি লওঁ। লিখি আছিলোঁ আৰু মায়ে আহি এয়া মেগী বনাই দিলে। সন্ধিয়া হৈছে, গতিকে এয়া গৰম গৰম মেগী খাই লওঁ। আপোনালোক কোনে কোনে মেগী খাই ভাল পায় কমেণ্ট কৰিব। মই এয়া প্ৰসাদ, আমাৰ ওচৰতে শিৱ মন্দিৰ এটা আছিলে, গতিকে দাদা গৈছিলে, তো এয়া প্ৰসাদ আনিছে। প্ৰসাদ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই হ'লে প্ৰসাদ খাই খুবেই ভাল পাওঁ দেই, আৰু যিহেতু প্ৰসাদ প্ৰিয়, গতিকে মই ইয়াৰ পৰা মধুৰিআম অকণকৈ খাই লওঁ। সিও আহিছে, কাৰেণ্টটো গুচি গৈছে। খুৰা পিতেক হয়, আহি পাকাতে বহি লৈছে। সি আহি কিবা কৈ দে। নমস্কাৰ গাইজ, বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্টটো কৰিব আৰু চেনেলটো যাক পাৰে শ্বেয়াৰ কৰিব। এয়া আৰু মই ক'লোঁ, ইয়াক সেয়া কি ক'ব, এয়া আৰু মই ক'লোঁ, ইয়াক সেয়া কি ক'ব, এয়া আৰু মই ক'লোঁ, ইয়াক সেয়া কি ক'ব। মায়ে ভাত বনাবৰ কাৰণে এয়া ৰঙালাও গুচাই আছে, আৰু এয়া বুট দালি তিয়াই থৈছে, আৰু এয়া অমিতা। যিহেতু আজি সোমবাৰ, গতিকে আমাৰ মাছ মাংস নহয়, আৰু এনেও আমি শাওণ মাহত মাছ মাংস নাখাওঁ। গতিকে এয়া মায়ে কাটি আছে। এয়া সন্ধিয়া যে মায়ে পাচলি কাটিছিলে, এয়া ৰাতিৰ ভাত। আৰু ৰাতি ভিডিঅ' কৰা নহ'ল। মৰ্ণিং মই উঠিলোঁ, উঠি সদায় মোৰ দায়িত্ব থাকেই মই নিজৰ শোৱা বিচনাখন পাৰা, গতিকে নিজৰ শোৱা বিচনাখন পাৰি ল'লোঁ। তাৰপিছত মুখ হাত ধুবলৈ গ'লোঁ, আৰু বাহিৰত ওলাই গৈ দেখিলোঁ যেন শহাপহুৱে পোৱালি দিছে। ইমান মৰম লগা, চাওকচোন, নতুনকৈ জন্ম হৈছে। এইজোপা জলকীয়া, আমাৰ ঘৰৰে জলকীয়া লাগিছে কিন্তু দেই, আৰু দেখিলোঁ ইয়াতে এটা পকা জলকীয়া আছে, গতিকে ছিঙিয়ে লৈ যাওঁ। কি থোপা থোপৰে লাগে, আৰু বহুত আছিলে, কিন্তু বেয়া পাত চাত লেৰেলি যোৱা দেখি পেলাই কাটি দিয়া হ'ল। গতিকে এয়া পকিলে খাই ভাল লাগিব। কলেজৰ পৰা আহোঁতে পপকৰ্ণ খাবলৈ মন গ'ল, গতিকে পপকৰ্ণ লৈ আনিলোঁ, আৰু আবেলি শোৱাৰ পৰা উঠি কৰি এয়া পপকৰ্ণ প্লেটত লৈ ল'লোঁ দাদা আৰু মোৰ বাবে। এইখিনি অকল মই নাখাওঁ দেই, গতিকে দাদা আৰু মোৰ বাবে। যিহেতু এইকেইদিন বহুত ৰ'দৰ মানুহ থাকিব পৰা নাইকিয়া, আৰু এতিয়া আবেলি বৰষুণ জাক দিওঁতে বহুতেই ভাল লাগিছে। যিহেতু বৰষুণ জাকৰ প্ৰয়োজন আছিলে, মই বৰষুণত তিতি বেয়াই পাওঁ, হ'লেও হাতখন অলপমান আৰু তিয়াব লৈছোঁ, আৰু এয়া বৰষুণ দিছে, মোৰ খুবেই ভাল লাগিছে। কলেজ পঢ়াৰ বাবে মই ৰেগুলাৰ আপোনালোকৰ মাজত ভিডিঅ' আপলোড কৰিব পৰা নাই, গতিকে তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, আৰু অতি সোনকালে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আকৌ আহি আছোঁ। আৰু যোনসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে বাই বাই।